विधायिका शिवामणि गोरा डांगरियानी उपस्थित থকা प्रदेश कांग्रेसर उपसभापति शरीफुज्जामान लहरा डांगरिया उपस्थित থকা राज्यिक युवा कांग्रेसर सभापति जुबेर आनंद डांगरिया राज्यिक एनएस सभापति कौशिक कश्यप कलिया डांगरिया साधारण सम्पादक उदित चंद्र दास डांगरिया साधारण सम्पादक मनोज कलिया डांगरिया उपस्थित থকা সম্পাদক রেহানুদ্দিন ডাঙ্গরিয়া উপস্থিত থকা দেবব্রত সাহা ডাঙ্গরিয়া উপস্থিত থকা সুপ্রীম কর ডাঙ্গরিয়া প্রাপ্ত বিধায়ক স্বপন কর ডাঙ্গরিয়া বিশ্বর ডাঙ্গরিয়া সম্পাদক অজয় আলী ডাঙ্গরিয়া সম্পাদিকা পূর্ণিমা রহমানপি ডাঙ্গরিয়াজি উপস্থিত থকা আমার এনএসওয়াই যুব কংগ্রেস মহিলা কংগ্রেস ব্লক কংগ্রেসের বিভাগীয় আহ্বান जिला कांग्रेसर विभागीय आह्वान ইয়াত উপস্থিত থকা আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা দলসকল সাংবাদিক বন্ধুসকল শ্ৰদ্ধেয় ৰাইজ মই প্ৰথমে হোজাই জিলাৰ কংগ্ৰেছৰ নেতৃত্বসকলক আজি এটা সুন্দৰ তিৰংগা যাত্ৰা আয়োজন কৰাৰ বাবে মই আন্তৰিক মৰম ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা ঐতিহাসিক দিন যি দিনৰ চৰ্চা আগন্তুক কেইবাৰ সপ্তাহলৈকে চৰ্চিত হৈ থাকিব যে কেনেদৰে সজাগ দিনত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীখিনি ভাৰতৰ আমাৰ ৰাষ্ট্ৰীয় পতাকালৈ ওলাই আহি আমি একতা শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ বাৰ্তা আমি দিবলৈ সক্ষম হ'ম। মই আশা কৰোঁ যে আপোনালোকে যেতিয়া নিজৰ ঘৰলৈ ঘূৰি যাব গাঁৱৰ মানুহবোৰ ওচৰৰ মানুহবোৰ সুধিব যে যাত্ৰা কেনেকুৱা হ'ল কিমান মানুহবোৰ খালে মানুহৰ মাজত কেনেকুৱা এটা বাতাবৰণ আছে তেতিয়া আপুনি বাস্তৱ কথাখিনি ক'ব যে য'তে গ'লো যি আমাৰ সদায় অঞ্চলৰ বিভিন্ন আমাৰ দোকানৰ বজাৰৰ বাহিৰে হাজাৰ হাজাৰ মানুহ মাত্ৰ যাত্ৰা চাবলৈ ওলাই আহিছিলে আৰু দূৰৰ পৰা আমাক আশীৰ্বাদ প্ৰদান কৰিছিল। এয়া হ'ল কংগ্ৰেছ। যে কংগ্ৰেছ চালে মানুহৰ বুকুত শান্তি অনুভৱ কৰে, কংগ্ৰেছক দেখিলে মানুহৰ মনত এটা শান্তি অনুভৱ কৰে। গম পাই যে কংগ্ৰেছ আহিলে আমি সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিম, কংগ্ৰেছ আহিলে আমি স্বাভিমান সহকাৰে আমি জীয়াই থাকিব পাৰিম, কংগ্ৰেছ আহিলে আমাৰ দুখীয়া মানুহৰ হাত শক্তিশালী হ'ব। আৰু সেইকাৰণে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, অসমৰ বাৰ্ষিক সম্প্ৰদায়ৰ মানুহৰ স্বাভিমানৰ বাবে, ধৰ্মীয় সম্প্ৰদায়ৰ মানুহৰ নিৰাপত্তাৰ বাবে, আমাৰ বিভিন্ন জনগোষ্ঠী বিভিন্ন জনজাতিৰ মানুহৰ মাটি পট্টাৰ অধিকাৰৰ বাবে কংগ্ৰেছ এইবাৰ ৰণত নামিছে। এইবাৰ জোট হবে, এইবাৰ জোট হবে। কংগ্রেস দল জিতিব, কংগ্রেস দল জিতিব। আমি জিতিম, আমি জিতিম, আমি জিতিম, আমি জিতিম, আমি জিতিব লাগিব। এইসকলৰ লগত যিসকলে আমাৰ বিভিন্ন জনজাতিৰ মানুহৰ পৰা মাটি কাঢ়ি লৈ আজি আদানীৰ আম্বানীক দিবলৈ বিচাৰিছে, আমি যুঁজিব লাগিব। সেইসকলৰ লগত যিসকলে বাৰম্বাৰ আমাৰ বঙালী হিন্দু মানুহৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কৰি তেওঁলোকৰ পৰা ভাৰতীয় নাগৰিকৰ প্ৰমাণ বাৰম্বাৰ আজিলৈকে তেওঁলোকে বিচাৰি আছে। আমি যুঁজিব লাগিব সেইসকলৰ লগত যিসকলে দুখীয়া মানুহৰ ঘৰ বুলডোজাৰ চলাই ভাল পায়। পৰৱৰ্তী সময়ত আমি যেতিয়া কংগ্ৰেছৰ চৰকাৰ গঢ়ি তুলিম, তেওঁলোকৰ মাটি সম্পত্তি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত কৈছে যে বৰ্তমান চৰকাৰ আতংকিত, বৰ্তমান চৰকাৰ শংকিত। তেওঁলোকে গম পাই গৈছে যেতিয়া ভৱিষ্যত কংগ্ৰেছৰ চৰকাৰ আহিব, ইমান যে কেলেংকাৰী কৰিছে, ইমান যে ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লগত ফ্লাইঅভাৰ বনাই কেলেংকাৰী কৰিছে, প্ৰত্যেক কেলেংকাৰীৰ হিচাপ জনসাধাৰণক দিব লাগিব, জেললৈ যাব লাগিব।
হৈছে যে যিদৰে ত্যাগ কৰ্ম কৰি 15 বছৰ শাসন কৰি দুখীয়া মানুহৰ বাবে চিন্তা কৰিলে, ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে চিন্তা কৰিলে, সজাই বাবে তেখেতৰ এটা বিশেষ মৰম তেওঁ বুকুত আছে। পৰৱৰ্তী দিনত সেই একে মৰম আমি সজাই জিলাত আমি ঘূৰাই দিবলৈ বিচাৰো। নৱ প্ৰজন্মৰ উচ্চ শিক্ষাৰ ওপৰত আমি জোৰ দিবলৈ বিচাৰো। আজি বিভিন্ন টাউনৰ নগৰৰ মাজত আজি অলপ বৰষুণ দিলে যে ৰাস্তাত জাম হৈ যায়, আমি টাউনৰ নগৰৰ বাবে আমি এটা পৰিকল্পনা ল'বলৈ বিচাৰো। আজি হস্পিটেলৰ ভিতৰত সোমালে আমি ডক্টৰ দেখা নাপাওঁ। মোক মনত পৰে বহুত আপ্ৰাণ চেষ্টা কৰিছিল যে ডক্টৰবোৰ গাঁৱৰ ভিতৰত থাকিব লাগে। আজিও আমি দেখা পাইছো 10 বছৰ কেন্দ্ৰৰ বিজেপি চৰকাৰ, ৰাজ্যৰ বিজেপি চৰকাৰ, কিন্তু হস্পিটেলত গ'লে আমি ডক্টৰ দেখা নাপাওঁ। আমি সেই পৰিস্থিতি আমি সলনি কৰিবলৈ বিচাৰো। আমি নিজৰ মাজত হিংসা ঘৃণা নহয়, আমি নিজৰ মাজত এটা ভয় ৰক্ষা কৰি তোলা এটা দায়িত্ব আমি ল'বলৈ বিচাৰো। আমি সকলোৱে একগোট হৈ কান্ধ মিলাই আমি আগবাঢ়িবলৈ আমি চেষ্টা চলাই আছো। আৰু সেইকাৰণে আজি বৰ্তমান বিজেপি চৰকাৰ আজি শংকিত হৈছে, মিছা আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিছে। কিন্তু মোৰ অসমৰ মানুহৰ বিবেকৰ ওপৰত মোৰ দৃঢ় বিশ্বাস যে আমি 10টা বছৰ এই বিজেপি চৰকাৰক দিলো আৰু 10টা বছৰ দুখীয়া আৰু দুখীয়া হৈ গ'ল, ধনী আৰু ধনী হৈ গ'ল, আৰু নহ'ব। আৰু নচলিব। আমাক লাগে বাস্তৱ পৰিৱৰ্তন, আমাক লাগে মাটি পট্টা অধিকাৰ, আমাক লাগে এটা উজ্জ্বল শান্তি প্ৰীতি আৰু সম্প্ৰীতি থকা অসম। এইকাৰণে আজি মাত্ৰ সদায় জিলাৰ ভিতৰত আমি আৰম্ভণিহে সৃষ্টি কৰিছো। পৰৱৰ্তী দিনত গাঁৱে ভূঞে আমি নিজৰ সংগঠনটো শক্তিশালী কৰিব লাগিব, ৰাইজৰ ওচৰত যাব লাগিব, বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰিব লাগিব। যিসকল পুৰণা কংগ্ৰেছ কৰ্মীসকল যি কিবা কাৰণত আমাৰ পৰা আঁতৰত গুচি গ'ল, আমি তেখেতৰ ওচৰত গৈ আকৌ ঘৰলৈ ঘূৰাই দিব লাগিব। তেতিয়াহ'লে কংগ্ৰেছ শক্তিশালী হ'ব, আৰু কংগ্ৰেছ শক্তিশালী হোৱা মানে দুখীয়া মানুহৰ হাত শক্তিশালী হোৱাটো। মই বিশেষভাৱে দীঘলীয়া নকৰো। আজি যথেষ্ট কষ্টৰ মাজত আপোনালোকে ওলাই আহিছে, কিন্তু এটা কথা ভাল লাগে যে আজি আমাৰ যাত্ৰাত যিদৰে বৰষুণ দিছে ইয়াত বৰষুণ দিয়া নাই, যিদৰে বেলেগ অঞ্চলত প্ৰখৰ ৰ'দ দিছে ইয়াত প্ৰখৰ ৰ'দ দিয়া নাই। আজি বতৰো আমাক সহায় কৰিছে। এয়া এটা ইংগিত যে আমাৰ লগত শক্তি আছে, ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। এইখিনিয়ে কথা কৈ মই নিজৰ চমু দেখা সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম, বন্দে মাতৰম।